আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে তো আমি আজি আহিছোঁ ৰঙিয়া বজাৰ কৰিবৰ বাবে খবাৰ আহি আছে আপোনালোকে গমেই পায় তো খবাৰ বজাৰ কৰিব আহিছোঁ তো আমি কিবা কিবি লৈ ল'লোঁ এতিয়া আহিছোঁ কেণ্টিনত কিবা খাবৰ বাবে দুপৰীয়া ভাত খাই আহিছোঁ ঘৰত তথাপি মানে কিবা এটা খাই লওঁ আৰু মই আৰু ভণ্টি আহিছোঁ তাই বহি আছে আপোনালোকক দেখাওঁ এয়া আৰু মানে তাইৰে চুৱেটাৰ ল'ব আহিছোঁ পূৰা এইকেইদিন হাহাকাৰ কৰি আছে ঘৰত চুৱেটাৰ লাগে খবাত পিন্ধিবৰ বাবে তো আছে আৰু নতুনকৈ লাগে আৰু লৈ ল'লোঁ এতিয়া আমি খাই লৈ ঘৰত যামেই আৰু এয়া চাওমিন আহি গ'ল তো বিশেষ আৰু কি খাম চাওমিনে খাওঁ আৰু ঘৰততো আৰু পিঠা লাড়ু আছে খবা বিহু বুলি কমকালেও নহয় পিঁয়াজ মেইন আৰু মই বেছ বহুত ভাল পাওঁ চেলফি মানুহ নাই ভিডিঅ' কৰি আছোঁ এয়া আমি খাই ল'লোঁ এতিয়া ঘৰত যাওঁ ভণ্টি আৰু মই আহিছোঁ আজি ৰঙিয়াত এতিয়া সন্ধিয়াই হ'ল ন নাই ৰাতিপুৱা আহিছে গাইছ বন্ধাকবিৰ নিচিনা ফুল তো ৰঙিয়াৰ পৰা আহি পালোঁ অলপ আগত চাহ তাহ খালোঁ এতিয়া পিঠা বনাব লাগে আমাৰ বিহুৰ পিঠা শেষ হ'লে কাৰণ সভাটো মেইন ন সভাৰ বাবে আৰু পিঠা পুৰিব লাগে ইয়াতো ৰেডি কৰি লৈছোঁ এইখিনি গুড়া তাৱাখন গৰম হ'ব দিছোঁ তো মায়ে মিঠাই এয়া নাৰিকলটো ৰেডি কৰি আছে নাৰিকল আৰু গুড় মিঠাই আপোনালোকে এনেকৈ লয়নে এয়া গুড় মিঠাইটো আমি কি বুলি কম এইটো পগাই লৈ মিঠাই জোল মিঠাই পগাই লোৱা বুলি কয় নেকি অঁ এয়া নাৰিকলটো ভাজি লৈ এয়া গাইজ আমি পিঠা বনাই আছোঁ ক'লোৱে আপোনালোকক মই তো বহুত কেইখন হ'ল বাৰু এয়া বনাই আছোঁ তো ভিডিঅ' বনাবলৈ পাহৰিয়ে গ'লোঁ মই ভণ্টিও পঢ়ি আছিল মোবাইলটো থোৱা আছিল তো এইখিনি হৈ গ'ল পিঠা সিদিনা দেখাইছোঁ বাৰু আপোনালোকক প্ৰথমতে মানে গুড়াটো অকণমান আঠাটো সেই হৈছিল তো প্ৰথম কেইখনমান ঠিক হোৱা নাই বাৰু বাকী কেইখন হৈছে আৰু মোটামুটি